Nasang karo. आधा रास्तार পৰা ব্লগিং ষ্টাৰ্ট গাইছ কাৰণ বৰষুণৰ বতৰ বলক गाइस ब्रो फाइनली पाइकान এই যে আমার রেইনকোট পিন্ধত ব্যস্ত তো ইয়াৰ পৰা আমাৰ ডাইৰেক্ট ৰাইড হ'ব ক'লৈকে ঐ গুৱাহাটীলৈকে ডাইৰেক্ট আৰু ক'তো ব্ৰেক আছে চাই কি হয় দেখাটো বক মই গাইজ ক'ব খুজি আছোঁ যে গুৱাহাটী আমি আহি পালোঁ কাৰণ ইমান চাউণ্ড হৈ আছে ন মই নিজে ধৰিব পৰা নাই কি মাতটো আহিছে নে নাই অহা তো আমি ফাইনেলি গুৱাহাটী পালোঁহি তো আমি মোটামুটি 1.5 ঘণ্টাত 125 কিলোমিটাৰ কভাৰ কৰিছোঁ গাইজ গুৱাহাটী আহি যদি আপোনালোকে জাম নাপায় তেতিয়াহ'লে গুৱাহাটী কি আহিলে চাওক এতিয়া ৰাতিপুৱা 8:30 বাজিলে গুৱাহাটী যাম চাওক একবাৰ অলপ লাহে লাহে ওলাই যাওঁ গাইজ বানপানী গুৱাহাটীত বিশেষ ক্লিপটা মোক দিবি হা পুৰা পানী হৈ আছে গুৱাহাটীত না গাড়া কিবা গম পোৱা যায় না কি গম পোৱা যায় বেচাৰাগিলা কিছুমানে অফিচত যাম বুলি জোতা চোতা পিন্ধি আছে পুৰা ফৰ্মেল উপায় নাই আৰু বোলক গৈ থাকোঁ পানী হ'লেও যাব লাগিব আৰু গুৱাহাটীত জীৱনত নাহোঁ আৰু খাই দিলোঁ আৰু নাম্বাৰ নালাগে না বনাইছে চেণ্ডেলটো পিন্ধি লওঁ নেকি গাইজ গুৱাহাটীত সেই অৱস্থা ৰাস্তাৰ মাজ মজিয়াত গাড়ী চলি আছে তো উপায় নাই গাইজ তথাপিতো যাব লাগিবই গৈ আছোঁ অলপমান আগত গ'লে চাগে পানীখিনি শেষ হ'ব আৰু ওপৰে যাব নোৱাৰা হৈছে তো এইখিনিৰ পৰাই গাড়ী থাকোঁ বলক পানী ঢুকছিল বা পিছফালেদি আগত এইখিনি লগ পাই আছোঁ আমি বহুত ধৰি পালোঁ তো ইয়াৰ পৰা কিমান হ'ব চাগে 250 কিলোমিটাৰমান আহিলোঁ 200-250 হৈছে ঘৰৰ পৰা এতিয়ালৈকে ৰাতিপুৱা খোৱা এখন পিঠাৰ পাছত একো খোৱা নাই চ' আছোঁ ভাবিছিলোঁ কিবা কিবি দেখুৱাম বাট এনেকুৱা বৰষুণ মোবাইল ওলোৱাই নাযায় চ' गाइस ऐडी साहब रेनकोट अवस्था ये देखो गाइस कहाँ गया रेनकोट और अवस्था गाइस ये देखो तो भात খাবলৈ ৰখিলোঁ এতিয়া সেই ৰাতিপুৱা খাই আহা আৰু এতিয়া
ডিম बैठी दीजिए वो नहीं खाएगा তো এস ভাত খাবলৈ গ'লো पुलिस बाजारात नेटवर्क कम है रे पाबी नलवा अटे पेट्रोल पंप যদি নাই আগত তো গাইছ খোৱা লোৱা হৈ গ'ল এটা সিয়াৰৰ এই বাহিৰত ওলাই যাম ইয়াৰ পৰা মিনিমাম আধা ঘণ্টা ৰাস্তা বুলি কৈছে লোকেল মানুহবিলাকে অলপ অলপ পাইছোঁ আগত আকৌ লেক আহি গ'লোঁ এইখিনি চাওকচোন এবাৰ কি ধুনীয়া লাগিছে নহয় তো চাব পাৰে গেছ কিমান ধুনীয়া ঠাই ভাল লাগিছে আহি ফার্স্ট টাইম আইছি না রাস্তা মানে এটা জায়গাতে ঘুরেছে এটা জায়গাতে মানে কোনদিকে যাও এটা রাস্তা হবে কোনদিকে আছে মানে এইগুলি কথা আৰু ৰাস্তা এতিয়া চেৰাপুঞ্জী চাওঁ কিমান দূৰ যাব পাৰোঁ আমি শ্বিলঙৰ পুলিচ বজাৰত সোমালোঁ তো এতিয়া গৈ আছোঁ চেৰাপুঞ্জী এটা কথা বিশ্বাস নকৰিব গাইছ পুলিচ বজাৰত আমি মোটামুটি 2-3 মিটাৰৰ ৰাস্তা 2-3 কিলোমিটাৰ কৰি পাৰ কৰি আছোঁ কাৰণ গুগল মেপৰ কথা শুনি আমাৰ এখেতে এটা ৰাস্তাতে আমাক 8 পাকমান ঘূৰাইছে নাজানো টকা বেছি হৈছে নে কি হৈছে তো এতিয়া গৈ আছোঁ আমি চেৰাপুঞ্জী তো অলপ চেৰাপুঞ্জী